নমস্কাৰ, মই অভিজিত। আমাৰ জীৱনত ঘটি থকা কিছুমান সাধাৰণ কথা ক'ব খুজিছোঁ, শুনকচোন। সৰু কাম কৰিব নোৱাৰোঁ ভাই, লাজে জোকাই জোকাই যায়। ডাঙৰ কাম কৰিবৰ সাহস নাই, মালৰো অভাৱ, জ্ঞানো সিমান নাই। মাজে মাজে ভাব যায়, কষ্ট নকৰাকৈ পইচা ক'ত পায়। মানে টকা ভাই, লাখপতি, ফকতীয়াতে হম কৰোৰপতি। অ' মা ঢেকীয়া কল পচলা না না না, নাখাওঁ। মই যাওঁ ফাষ্ট ফুডকে কিনি আনি লগে ভাগে খাওঁ। গেম খেলি টোপনি যাওঁ, 10টাৰ আগত সাৰিকে নাপাওঁ। কিতাপবোৰ আঁতৰাই বিলাতী মদৰ বটল ৰাখিছে পাপাই। ভালে কৰিলে ভাই, পেগে খাই। এনেও পঢ়াত মজা নাই, তাতকৈ মোবাইলে মন জুৰাই। সিমান দিনে কি শিকিলোঁ আৰু নকওঁ ভাই। পাপা আংকল এনেকৈ মাতিলে মাই বৰ ভাল পায়। নমস্কাৰ।